নমস্কাৰ মই হিমজিত আৰু সকলোকে গুড মৰ্ণিং আৰু এতিয়া আছোঁ ঘৰত মানে এতিয়া মানে গোৱালপাৰাত যাবৰ কাৰণে ওলালোঁ তাৰ আগতে মানে সেৱা এটা কৰি যাম বুলি আহিলোঁ এইখিনি হৈছে আমাৰ ঘৰৰ মন্দিৰ পিছত পৰি আছে পানী আৰু এতিয়া মানে যাব লাগে মানে গোৱালপাৰাত অলপ কাম আছে আৰু লগতে কিবা কিবি বস্তুখিনি লৈ আহিবলগীয়া আছে সেইকাৰণে মানে একেবাৰে বেগ চেগখিনি লৈ কিনে ওলালোঁ বাকী কাৰণে আজি দিনটো ঘৰৰ পৰা আৰম্ভ কৰিলোঁ কি হয় কেনেকৈ হয় আপোনালোকক ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম ফাৰ্ষ্ট আপোনালোক ভিডিঅ'টো শেষলৈকে চাই থাকক ঘৰৰ পৰা ওলাই আহিয়ে আৰু মই ডাইৰেক্ট গাড়ীত উঠিলোঁ আৰু এতিয়া মই এনেধৰণে গৈ আছোঁ অলপ দেৰি পিছতে গাড়ীখিনি চেঞ্জ কৰি আৰু এতিয়া মই বাছত উঠি ল'লোঁ আৰু এতিয়া মই গৈ থাকোঁ দেই তো মই গৈ আছোঁ গোৱালপাৰাত আৰু প্ৰায় এতিয়া গোৱালপাৰাত আহি পালোঁহি আৰু এইখিনি চাওক ৰাতিপুৱাৰ পৰা পানী পৰি আছিল আৰু এতিয়ালৈকে পানীখিনি এৰা নাই আৰু মানে গান শব্দ হৈ আছে কপিৰাইট আহিব ইমানখিনি ভিডিঅ' নবনাওঁ মানে প্ৰায় বাছখিনি খালী খালী ক'ব লাগিলে এইখিনি প্ৰায় গোৱালপাৰা টাউনখিনি আৰু পালোঁহি আৰু মই যাম BSC-লৈকে মানে বেংকত গৈ আছোঁ আৰু আপোনালোকৰ বেংকত নকওঁ দে তো আহি মই গোৱালপাৰা বেংকৰখিনি আহি পালোঁ মানে যদি ষ্টেট বেংকৰ ব্ৰাঞ্চ ইয়াত আহি পেলাই আৰু এতিয়া পৰি আছে পানী আৰু এতিয়া এইখিনি চাওক আৰু এতিয়া সোমাব লাগে মানে কামখিনি শেষ কৰিব লাগে আৰু এতিয়া মই গৈ থাকোঁ দেই ভিতৰলৈকে অলপ দেৰি পিছতে আৰু এতিয়া মই বেংকৰ ভিতৰলৈ গৈ আছোঁ আৰু এইখিনি হৈছে মোৰ উইথড্ৰ ৰিচিপ্ট আৰু এইখিনি হৈছে আমাৰ বেংকখিনি আৰু অলপ দেৰি পিছতে মই ফৰ্মখিনিত ফিল আপ কৰি ল'লোঁ আৰু এতিয়া মানে অলপ ৰেষ্ট লৈ আছোঁ কিছু সময়ৰ পিছতে মই যিখিনি কামত আহিছিলোঁ সেই কামখিনি মোৰ কমপ্লিট আৰু এতিয়া মই ঘৰতে যাব লাগে আৰু অলপ দেৰি বেংকত ৰেষ্ট লোৱাৰ পিছতে আৰু মই এতিয়া বেংকৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া মই ঘৰত শুই আছোঁ বাকী কাৰণে বাছ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক বেংকৰ পৰা ওলালোঁ আৰু বেংকৰ পৰা আহি কিনে আৰু এতিয়া মই বাছত উঠিলোঁ মানে বাছখিনি ইয়াতে ৰখি আছিল যিহেতু সেইকাৰণে উঠিলোঁ বেংকতে কমচে কম মোৰ কেইটা মই 10টামান বজাত আহিলোঁ কিন্তু এখন হৈছে 12টা সময় প্ৰায় 2 ঘণ্টাই লাগিল ক'ব লাগিলে আৰু এতিয়া মানে ঘৰতহে গৈ থাকোঁ আৰু এতিয়া মই গৈ থাকোঁ আৰু বাছ আৰু আপোনালোকক ডাইৰেক্ট বলব্লাত নাইবা ঘৰত লগ পাম আৰু দেই আহি আৰু অলপ দেৰি পিছতে মই আধা ৰাস্তাখিনি পালোঁ আৰু এতিয়া মই বেলেগ গাড়ী এখনত উঠি যাব লাগিব আৰু এতিয়া আপোনালোকক ডাইৰেক্ট ঘৰত লগ পাম তাৰপিছত গোৱালপাৰাৰ পৰা আহি মানে খোৱা লোৱা কৰি মানে অলপ টাইম ৰেষ্ট ল'লোঁ আৰু ৰেষ্ট লোৱাৰ পিছত মানে আৰু এইখনে মানে যিটো যোৱাকালি ৰবৰ কাটিব গৈছিলোঁ আৰু সেই ৰবৰখিনি এতিয়া মানে পানী শুকোৱাৰ পিছত মানে ধোৱা খাবলৈ দিলোঁ এইটো হৈছে এইখিনি হৈছে বোকাবিলাক মানে গোটেই ধোৱা খাবৰ কাৰণে মিলাই দিলোঁ এইখন হৈছে মানে তাৰ পৰহিৰ আৰু ইয়াত আছে মানে দুইটা আছে ইয়াত আছে মানে অলপমান শুকান হোৱা আৰু ইয়াত আছে শুকান অলপ মানে এইখিনি চাইডখিনি হোৱা নাই মানে আৰু অলপ সময় কমচে কম এসপ্তাহ নালাগে অৱশ্যে 3 দিনমান হেৰি ৰাখি থোৱাৰ পিছত মানে এইখিনি গোটেইখিনি হেৰি হৈ যাব মানে বিক্ৰী কৰিবৰ কাৰণে পৰা হৈ যাব এইখিনি আৰু বাকী একো নাই আৰু এতিয়া মই ৰবৰখিনি হেৰি কৰি দিলোঁ তাৰপিছত এতিয়া ক'ত যাওঁ কি কৰোঁ সেইখিনি দেখুৱাম আৰু ভিডিঅ' কৰোঁতে অলপমান আজি দেৰি হ'ল ৰবৰখিনি ধোৱা খাবলৈ দিয়াৰ পিছত আৰু এতিয়া মই দোকানলৈ আহি পালোঁ আজিলৈ ইমানেই আছিল ভগৱানৰ ভিতৰৰ বাবে জয় হিন্দ জয় অসম